বৰ্ষৰ ৰঙালী বিহুৰ বাবে সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ। আজিৰ দিনটোত আমি ফায়াৰ ছাৰ্ভিচ ডে উদযাপন কৰা হ'ল। এই বস্তুটো বহুতে নাজানে কি বা কেনেকুৱা ধৰণৰ। এই বস্তুটোৰ এটা ঘটনা আছে। ঘটনাটো হ'ল 1944 চনৰ আজি তাৰিখৰ 14 এপ্ৰিলত মুম্বাইৰ বন্দৰত ভিক্টোৰী ডক বুলি জেগাত বন্দৰত জাহাজত জুই জ্বলিছিল। জ্বলোতে আমাৰ ফায়াৰ ব্ৰিগেডৰ মানুহ লগত পুলিচৰ মানুহ উদ্ধাৰ কাৰ্য চলোতে আৰু অন্য মানুহ লগতে শ্বহীদ হ'ব লগা হৈছিল। বহুতো মানুহ শ্বহীদ হৈছিল, কিন্তু তথাপি আমি শতাধিক বুলি আমি অনুমান কৰা যায়। সেই দিনটোত যিকেইটা বীৰ শ্বহীদ হৈছিলে তেওঁলোকৰ নামত 1968 চনত চৰকাৰী হিচাপে ঘোষিত কৰে। সেইদিন ধৰি কিনে আজিলৈকে আমাৰ ফায়াৰ বুলি উদযাপন এইটো কৰা যায়। সেইকাৰণে আজিৰ দিনত 14 এপ্ৰিল বুলি আমি উদযাপন কৰি আহিলোঁ অলৰেডি। কালাইগাঁও টাউনত আমি বছৰে এইটো কৰা যায়। এইটো অল ইণ্ডিয়া হয়, অকল অসমত নহয়, অল ইণ্ডিয়াত আজিৰ দিনত ফায়াৰ ছাৰ্ভিচ ডে পাতে। এই বীৰবিলাকৰ কাৰণে আমি শ্বহীদ বীৰ হিচাপে আমি শ্ৰদ্ধাঞ্জলি দিওঁ। তেওঁলোকৰ আত্মা শান্তিৰ কাৰণে আমি প্ৰাৰ্থনা কৰি কিনে ফুল অৰ্পিত কৰা যায়। ভাৱক আজি 14 তাৰিখৰ পৰা 20 তাৰিখলৈকে এসপ্তাহ আমাক ফায়াৰ ছাৰ্ভিচ বুলি ঘোষিত কৰি কিনে কাৰ্য। ইয়াৰ মাজত আমাৰ কি হয় ফায়াৰ এৱাৰনেছ বোলা বস্তু আছে। এৱাৰনেছ ধৰক আৰ্টকুইক এইবিলাক প্ৰগ্ৰাম আমাক চৰকাৰী হিচাপে দিয়ে। স্কুলত হওক বা ইণ্ডাষ্ট্ৰীত হওক বা ৰাস্তা ঘাট চকত হওক বা ৰাজহুৱা গেডাৰিঙত আমাৰ এৱাৰনেছ মক ড্ৰিল এইবিলাক কৰি কিনে ৰাইজক সজাগতাৰ কাৰণে জনোৱা যায়। কাৰণ কিয় এইবিলাক ঘটনা যে অলৰেডি ঘটি গ'ল, সেইটো যেন পুনৰ নঘটে, সেইকাৰণে আমি এই এসপ্তাহ ধৰি এই কাৰ্যসূচীটো আমি লওঁ। আপুনি এই ক্ষেত্ৰত কি ক'ব? চাওক, এতিয়া আমাৰ হ'ল যিকোনো ক্ষেত্ৰত যোগাযোগটো হ'ল মেইন বস্তু। যোগাযোগ ভাল হ'লেহে আমাৰ যিকোনো কাম সফল হয়, সোনকালে হয়। এতিয়া জুই হওক বা যিকোনো ইমাৰ্জেঞ্চিত আপোনাৰ যদি ৰাস্তা ঘাট যদি বেয়া হয়, আপুনি এইটো সময়ত গৈ নাপাব বা সময়মতে আপুনি কোনো কাৰ্য কৰিব নোৱাৰে, অসুবিধাৰ মাজত ভুগিব লগা। সেইকাৰণে ৰাস্তাৰ ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰোঁ, অতি সোনকালে চৰকাৰে ৰাস্তাটো ক্লিয়াৰ কৰি দিলে আমাৰ যোনটো টাৰ্গেট কৰ্মবিলাক বা ঘটনাবিলাকত আমি সোনকালে উপস্থিত হৈ কিনে সমাধান কৰিব পাৰোঁ। সেইটোৱে আমাৰ ফালৰ পৰা। কেতিয়াবা আপোনালোকৰ এনেকুৱা বিপদৰ সন্মুখীন হয়, কিন্তু ৰাস্তা ঘাটৰ কাৰণে এনেকুৱা অৱস্থা হয় নিজৰ চাপত গৈ নাপায়। চাওক, এতিয়া আমি আনৰ ওপৰতহে আমি চাকৰি কৰাৰ দৰে হয়। যেনেকুৱা আনে এতিয়া আমাক খবৰ দিলেহে আমি খবৰ পাওঁ। খবৰ পোৱাৰ পিছত আমি যাওঁ। আমাৰ এতিয়া নিজা অফিচ ফোন নাই। চাওক, নিজা টেলিফোন নাই। এতিয়া আমাৰ পাৰ্চনেল ফোনত আমি যোগাযোগ লওঁ। এতিয়া পাৰ্চনেল ফোনবিলাক কেতিয়াবা এনেকুৱা হয়, আপুনি ইয়াতে আছে, কেতিয়াবা বাহিৰত আউটত গুচি যায় বা অন্য কামতো ব্যস্ত হৈ থাকে, সেই সময়তো আহি যাব পাৰে। তেতিয়া কি হয়, 1-2 মিনিট 19-20 হৈ যাব পাৰে। কিন্তু চৰকাৰী অফিচত চৰকাৰী ফোন থাকিলে যোগাযোগটো সোনকালে হয়। কিন্তু এতিয়া আজি ইয়াতে নাই। এতিয়া আমি আনৰ ফোনৰ দ্বাৰা ওপৰতে আমি চাকৰি কৰি আছোঁ আৰু পোৱাৰ লগে লগে আমি নিজৰ গন্তব্য আমি কাৰ্য কৰি আছোঁ। সেইখিনি পালে ভাল পাওঁ, কাৰণ কিয় সুবিধা পালেহে মানুহবিলাকৰ কামবিলাক সহজ সৰলত আগবাঢ়ি যাব পাৰে। নহ'লে দুখ লাগে, গাড়ীটো বাহিৰত পৰি আছে এনেই, নিজৰ বেয়া লাগে। আমি চাকৰি আমি সেই গাড়ীৰ ওপৰতে নিৰ্ভৰ কৰি চলি আছোঁ। অফিচৰ ভিতৰতো পানী পৰে। আপুনি ফটো উঠাই নিব পাৰে, ওপৰ চিলিঙত চাব, চব চিষ্টেম কৰি থোৱা আছে পানী যেন প্ৰটেকশ্যনটোৰ কাৰণে। এইটোৰ ক্ষেত্ৰত আপোনালোকৰ ওপৰ লেভেলত জনোৱা হোৱা নাই? জানে, আমাৰ চাহবিলাক ইনস্পেকশ্যনত আহে, দেখাই পায়, এতিয়া লিখে তেওঁলোকে। এতিয়া ওপৰৰ পৰা অৰ্ডাৰ পৰা কি হৈ আছে নাজানো আৰু। আমাৰ ফালৰ পৰা আমি যিখিনি জনাব লগা আছে জনাইছোঁ। আপোনালোকৰ ষ্টাফ কিমান আছে? 15 জন আছে। 2জন অফিচাৰ আছে, 3জন হাবিলদাৰ আছে, 3জন ড্ৰাইভাৰ
7জন চিপাহী আছে আৰু 2খন গাড়ী আছে।